শোণিতপুৰ এইবিলাকৰ পৰা অলৰেডি সোমোৱা হৈছে আৰু এই 60খন গাঁৱত মোটামুটি 32,000 ভোটাৰ হ'ব আৰু এই ভোটাৰটো এতিয়া খালি আমি BTCৰ পৰা যিটো নটিফিকেশ্যন দেখিছোঁ নটিফিকেশ্যন মতে ডিচিখিনি তাতে ইনষ্ট্ৰাকশ্যন এটা দিয়া হৈছে যে সেইটো জিঅ'গ্ৰাফিকেল কমিউনিকেশ্যন বা বাকীখিনি চাই পেলাই ভোটাৰ লিষ্টত প্ৰিপেয়াৰ কৰি পেলাই কোনটো সমষ্টিত যাব সেইটো তেওঁলোকে ডিচিখিনিয়ে ৰিপৰ্টটো ছাবমিট কৰিব লাগে চ' এতিয়া কথা হ'ল ডিচিখিনিয়ে ৰিপৰ্টটো ছাবমিট কৰা নাই জাষ্ট ফাৰ্ষ্ট লেটাৰ আমি দেখিছোঁ BTR চাইডৰ পৰা এটা লেটাৰ ইছ্যু কৰা হ'ল শোণিতপুৰ ৱেষ্টাৰ্ণ চাৰ্লি এইবোৰৰ গহপুৰৰ ডিচিবিলাকক চ' এতিয়া ডিচিয়ে ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব ৰিপৰ্ট ছাবমিট কৰিব সেই ভোটাৰখিনি কোনখিনি জেগাত কমিউনিকেশ্যন হিচাপে ভাল হ'ব জিঅ'গ্ৰাফিকেলি কোন কানেক্টেড আছে এই গোটেইখিনি ডিটেইলছ চাই পেলাই যেতিয়া ডিচিবিলাকে ৰিপৰ্ট ছাবমিট কৰিব তেতিয়াহে এইটো গম পোৱা যাব যে এইবিলাক কোনটো সমষ্টিত যাব এই ভোটাৰবোৰ চ' এতিয়া BPFে যিটো বিভ্ৰান্তি কৰিবৰ কাৰণে মানুহক যিটো মানে বিভ্ৰান্তি পথত লৈ গৈ পেলাই আজি দেখিছোঁ BPFৰ মানুহবোৰে চবতে কৈ ফুৰিছে যেনেকৈ যোৱাবাৰ UPL চৰকাৰ নোহোৱাৰ আগতে UPL দলে যেতিয়া ইলেকশ্যন খেলাৰ আগতে ইয়াতে মাজবাটত আমি শুনিছিলোঁ UPL বোলে চৰকাৰত আহিলে তামোল গছৰ পৰা টেক্স ল'ব মানে হেৰি বেলেগ বেলেগ বিভিন্ন ধৰণৰ টেক্স ল'ব বুলি যিটো প্ৰচাৰ ভুৱা প্ৰচাৰ চলাইছিলে এই 4 বছৰত সেইটো ভুৱা বুলি মানে প্ৰমাণ হৈ গ'ল এতিয়া আকৌ BPFে নতুন পন্থা এটা অৱলম্বন কৰিছে যে এই 60খন গাঁও সোমাব আৰু একজেক্টলি কিমান ভোটাৰ আছে কাৰোবাক যদি কোনোবা ক'বও নোৱাৰিব কিয়নো সেইটো ডেটা এতিয়ালৈকে বনোৱাই নাই কিমান ভোটাৰ হ'ব এইটো আমি এতিয়ালৈকে হিচাপ হোৱাই নাই ৰিপৰ্ট হোৱাই নাই কিন্তু তাৰ আগতে সিহঁতে এটা ভুৱা প্ৰচাৰ চলাই পেলাই BTCৰ 5 চেৰপাং সমষ্টিটো ST সমষ্টি হ'ব বুলি তেওঁলোকে প্ৰচাৰ চলাই আছে মই তেওঁলোকক সুধিব বিচাৰোঁ BPFৰ গোটেই নেতাসকলক 5 চেৰপাং কি হিচাপত ST হ'ব যদি 32,000 টোটেল পপুলেশ্যন আছে এইটো চাইডে 60খন গাঁৱত 32,000 পপুলেশ্যনৰ কিমান পাৰ্চেণ্ট ভোটাৰ হয় 70% যদি আমি ভোটাৰ ধৰোঁ 20,000 যদি আমি তাৰ পৰা ভোটাৰ ধৰোঁ 20,000 ST তাতে আহিব আৰু ইয়াৰ পৰা কিমান ST ভোট আছে 13,000 ST ভোট আছে 20,000 প্লাছ 13,000 কিমান হ'ল 33,000 তো ST কনষ্টিটুৱেঞ্চি হ'বৰ কাৰণে টোটেল ভোটাৰৰ মোৰ দেন 50% হ'লেহে ST কনষ্টিটুৱেঞ্চি হয় চাগে তেওঁলোকে সেইখিনি জানে তেওঁলোকৰ কমন নলেজ মানে জেনেৰেল নলেজ সেইখিনি চাগে আছে মই ভাবোঁ তেওঁলোকে সেইখিনি জানে যে মোৰ দেন 50% ST ভোট হ'লেহে এটা সমষ্টি ST হয় চ' এতিয়া যদি 20,000 ভোটো আহে আৰু যদি ইয়াত যদি 13,000 ভোটৰ মিলে কিমান হ'ল 33,000 আৰু 20,000 যদি ভোট আহে এক্সিষ্টিং যদি 72,000 ভোট আছে আমাৰ 20,000 যদি মিলে ইয়াতে আহি 92,000 ভোটাৰ হ'ব 92,000 যদি 30,000 ST ভোটাৰ হয় কি হিচাপত এইটো ST হ'ব তেওঁলোকে অলপ ভাবি পেলাই কথা ক'ব লাগে ৰাইজক যাতে বিভ্ৰান্তি নকৰে ভুৱা প্ৰচাৰ নচলায় এই ভুৱা প্ৰচাৰ চলোৱাত তেওঁলোক এক্সপাৰ্ট তেওঁলোক আগে পিছে এই ভুৱা প্ৰচাৰ চলাই আহিছে আৰু তেওঁলোকে এইবাৰো আকৌ এটা নতুন ভুৱা প্ৰচাৰ চলাই পেলাই ৰাইজক বিভ্ৰান্তি কৰাৰ চেষ্টা কৰিছে 2 নম্বৰ কথা হ'ল ইলেকশ্যন আহিবলৈ আৰু 4 মাহ আছে ছেপ্টেম্বৰ মাহত ইলেকশ্যন হ'ব এইবাৰ এইটো জেনেৰেল ৰিজাৰ্ভ হিচাপেহে ইলেকশ্যন হ'ব এবাৰ জেনেৰেল ৰিজাৰ্ভ হিচাপে ইলেকশ্যন হ'ব এতিয়া আৰু ডিলিমিটেশ্যনটো নহয় কোনো পদে এতিয়াতো ST নন STৰ কথাই নাহে চ' এইবাৰ যেনেকৈ জেনেৰেল ৰিজাৰ্ভ আছে 5 চেৰপাংটো জেনেৰেল ৰিজাৰ্ভ হিচাপে ইলেকশ্যন হ'ব ইলেকশ্যনৰ পিছত যেতিয়া 54টা কনষ্টিটুৱেঞ্চি হ'ব তেতিয়া কোনবিলাক পপুলেশ্যন ক'ত যাব কোনবিলাক ভোটাৰ ক'ত যাব তেতিয়া আকৌ নতুনকৈ যেতিয়া সমষ্টিবিলাক গঠন হ'ব তেতিয়াহে সমষ্টিবিলাক পুনৰ আকৌ এলাইনমেণ্টবিলাক কৰা যাব গতিকে আজিৰ ডেটত যিটো ভুৱা প্ৰচাৰ চলাই পেলাই তেওঁলোকে মানে 20,000 32,000 35,000 এনেকৈ যাৰ মুখত যিমান নম্বৰ ক'ব পাৰে তেনেকৈ নম্বৰ কৈ পেলাই যে ভোটাৰখিনি ইয়াত ফাৰ্ষ্টত আহা বুলি তেওঁলোকে প্ৰচাৰ কৰি আছে সেই তেওঁলোকক মই ক'ব বিচাৰোঁ তেওঁলোকে কি ডেটাৰ ভিত্তিত ক'ব বিচাৰিছে তেওঁলোকৰ ওচৰত কি নম্বৰ আছে ক'ৰ পৰা তেওঁলোকে নম্বৰটো পাইছে তেওঁলোকে সেইটো দেখাই দিলে আমি ভাল পাম বুলি মই কওঁ इलेक्ट्रिक स्कुटि बायनो गोसो गुदुं रायजो राजाफोरनि थाखाय गोजोनथाव खौरां नावखाथियाव थानाय DNB मटर्स डिलारआ नोंथांमोननि थाखाय लानानै फैदों मोजां आरो जौगा थाखोनि इलेक्ट्रिक स्कुटि नोंथाङा नावखाथियाव फैनानै नोंथांनि गोसो बायदि बुमि अट'मबाइल कम्पानिनि इलेक्ट्रिक स्कुटिखौ बाङाय बेसेनावनो लांफैनो हागोन तामुलपुर जिल्लानि सिङाव थानाय गड़ेश्वर आरो बगामाथि थांग्रा लामायाव थानाय नावखाथा सकआव दं बुमि अट'मबाइल कम्पानिनि इलेक्ट्रिक स्कुटिनि श'रुम
नोंथांमोना बे श'रुमाव बुमि अट'मबाइलनि गुबुन गुबुन मडेलफोरनि इलेक्ट्रिक स्कुटिखौ खम बेसेनावनो मोननो हागोन। बिटिआरजों लोगोसे सा सानजा भारतनि गेजेरावनो गिबिसिन सौफैनाय DNB मटर्स श'रुमाव मोनद' मडेलनि इलेक्ट्रिक स्कुटिफोर जेरै ग्रेस, फायर एक्स प्र', पावार TCL, फायर एक्स प्लास, ग्रीन भेक्टरि, सेल्डन आरो राइडेन मडेलनि इलेक्ट्रिक स्कुटिफोरखौ मोननो हागोन। बेनिखायनो जायफोर गाव गावनि गारि सालायनायनि खरसाखौ बाङाइ खालामनो सानदों आरो इलेक्ट्रिक स्कुटि लानो गोसो जादों, नोंथांमोना नावकाटा सकआव थानाय बुमि अट'मबाइल कम्पानिनि इलेक्ट्रिक स्कुटिनि श'रुमाव फैनानै गावनि मेगन खेबनाय इलेक्ट्रिक स्कुटिखौ फैनानै लांफैदो। नङाब्ला बांसिन रोखायै मिन्थिनो थाखाय 7002492305, 8822328098 आरो 9127429031 मबाइल नम्बराव फोनांजाब खालामदो। बेनि अनगायैबो सा सानजा भारतनि जायखिजाया थावनियाव नोंथांमोना गोदानै बुमि ड्राइव इलेक्ट्रिक कम्पानिनि श'रुम बेखेवनो गोसो दंब्ला DNB मटर्स श'रुमनि बिगोमा बिथांजों स्क्रिनाव होनाय मबाइल नम्बरनि गेजेरजों थोंजोङै फोनांजाब खालामनो हागोन। मबाइल नम्बर 700224923005, 8822328098 आरो 9127429031। बेनि अनगायैबो नोंथांमोना DNB मटर्स श'रुमाव गासैबो इलेक्ट्रिक स्कुटिनि जायखिजाया गोनां बेसादफोर एबा पार्ट्सफोरखौबो मोननो हागोन।